নমস্কাৰ বন্ধুসকল, কি খবৰ সকলোৰে? মই লক্ষ্মী ডেকাই পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল লক্ষ্মী ৱাৰ্ড্ৰবলৈ। আজি মই আপোনালোকৰ মাজলৈ পোনপ্ৰথমে লৈ আহিছোঁ কেইযোৰমান খাদী কটন চাদৰ মেখেলা আৰু ইয়াৰ মূল্য মাত্ৰ 400 টকা। তেনেহ'লে বলক দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে মই আপোনালোকৰ মাজত দেখুৱাব লৈছোঁ প্ৰথমটো কালাৰ হৈছে ডাৰ্ক পিংক চাদৰখন। চাদৰখন দেখাত হৈছে কিছু এনেধৰণৰ, আপোনালোকে স্ক্ৰীনখনত দেখিব পাইছে। চাদৰখন উকা, চাদৰখন হৈছে উকা আৰু এই চাদৰখনৰ পাৰিটোত আছে দহি কৰা আছে, আপোনালোকে দেখিব পাইছে পাৰিটোত দহি কৰা আছে। আপোনালোকে যদি বিচাৰে এমব্ৰইডাৰী কৰিব বুলি উকা চাদৰখন যদি আপোনালোকে ভাল নাপায় তেনেদৰে আপোনালোকে কৰিব পাৰে। আৰু ইয়াৰ মেখেলাখন মই আপোনালোকক দেখুৱাম। আৰু এইখন হৈছে ইয়াৰ মেখেলা, আপোনালোকে স্ক্ৰীনখনত দেখা পাইছে। আৰু এইখনো হৈছে উকা চাদৰখনৰ নিচিনাই আৰু লগতে পাব এটা ব্লাউজ পিচ। আৰু এই ব্লাউজ পিচটো হৈছে কিছু এনেধৰণৰ, এইটো আপোনালোকে চিম্পলত পাব। আন কেইটামান কালাৰ মই আপোনালোকক দেখুৱাম, সম্পূৰ্ণ খুলি নেদেখাওঁ যিহেতু মই এজোৰ আপোনালোকক খুলি দেখুৱালোঁ। আৰু এই কালাৰটো হৈছে দেখাত কিছু এনেধৰণৰ, ইয়াতো পাৰটো দহি কৰা আছে আৰু লগতে পাব এটা ব্লাউজ পিচ আৰু ইয়াৰ মেখেলা। আন এটা কালাৰ মই আপোনালোকক দেখাবলৈ লৈছোঁ আৰু এই কালাৰটো হৈছে কিছু এনেধৰণৰ, আগৰ কেইযোৰৰ দৰেও এইখনৰ চাদৰ কালাৰটো হৈছে এনেধৰণৰ আৰু ইয়াৰ প্ৰাইচটো হৈছে মূল্য 400 টকা। আন এটা কালাৰ মই আপোনালোকক দেখুৱাব লৈছোঁ স্ক্ৰীনখনত আৰু এই কালাৰটো হৈছে দেখাত কিছু এনেধৰণৰ, আপোনালোকে স্ক্ৰীনখনত দেখিব পাইছে আৰু ইয়াৰো চাইডত দহি কৰা আছে। যদিহে আপোনালোকৰ পচন্দ হয় তেনেহ'লে এটা স্ক্ৰীনশ্বট ল'ব আৰু আমাৰ স্ক্ৰীনত দিয়া হোৱাটছআপ নাম্বাৰলৈ এটা মেছেজ প্ৰেৰণ কৰিব। আন এটা কালাৰ মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ, এই কালাৰটোও হৈছে কিছু এনেধৰণৰ, আপোনালোকৰ স্ক্ৰীনখনত দেখাইছোঁ। ইয়াৰ আগৰ কেইখনৰ দৰে এইখনো একেই, ইয়াতো চাইডত দহি কৰা আছে আৰু লগতে পাব এটা ব্লাউজ পিচ আৰু ইয়াৰ মেখেলা। দ্বিতীয়তে মই আন এটা আইটেম আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু এই আইটেমটো হৈছে চাদৰ মেখেলাৰ ক্লাছিক পাট আৰু ইয়াৰ মূল্য মাত্ৰ 400 টকা। তেনেহ'লে বলকচোন আমি চাওঁ ইয়াৰ কালাৰ কি আছে। আৰু ইয়াৰ প্ৰথমটো কালাৰ হৈছে, আপোনালোকে স্ক্ৰীনখনত দেখিব পাইছে, ইয়াৰ প্ৰথমটো কালাৰ হৈছে কিছু এনেধৰণৰ। মই আপোনালোকক মেলি দেখুৱাইছোঁ স্ক্ৰীনখনত সুবিধাৰ্থে, আপোনালোকে স্ক্ৰীনখনত দেখা পাইছে। প্ৰথমটো কালাৰ হৈছে কিছু এনেধৰণৰ, ইয়াৰ ফ্ৰণ্টৰ পৰাও মই আপোনালোকক ডিজাইনটো দেখাইছোঁ, আপোনালোকে দেখিছে। এই কালাৰটো হৈছে কিছু এনেধৰণৰ আৰু ইয়াৰ লেন্থটো হৈছে ইমানটো এনেধৰণৰ। যদিহে আপোনালোকৰ পচন্দৰ হয় এটা স্ক্ৰীনশ্বট ল'ব আৰু আমাৰ স্ক্ৰীনত দিয়া হোৱাটছআপ নাম্বাৰলৈ এটা মেছেজ প্ৰেৰণ কৰিব। আৰু ইয়াৰ মই আপোনালোকক মেখেলাখন দেখুৱাম আৰু এই মেখেলাখনো হৈছে কিছু এনেধৰণৰ, আপোনালোকক সম্পূৰ্ণ দেখাই দিছোঁ। মেখেলাখন হৈছে কিছু এনেধৰণৰ আৰু লগতে পাব এটা ব্লাউজ পিচ আৰু এই গোটেই ছেটযোৰৰ মূল্য মাত্ৰ 400 টকা। আৰু এইটো হৈছে ইয়াৰ ব্লাউজ পিচ, আপোনালোকে দেখিছে স্ক্ৰীনখনত, আৰু এইটোৱে হৈছে ইয়াৰ ব্লাউজ পিচ। ইয়াৰ অন্য এটা কালাৰ মই আপোনালোকক দেখুৱাম আৰু এই কালাৰটো হৈছে দেখাত কিছু এনেধৰণৰ, আপোনালোকে স্ক্ৰীনখনত দেখিছে এটা উজ্জ্বল কালাৰ আৰু এটা ধুনীয়া কালাৰ। আৰু ইয়াৰ এনেদৰে মই অলপমান আপোনালোকক মেলি দেখাম, আপোনালোকে যদি দেখাত কালাৰটো সুবিধা হয়, ল'বলৈ সুবিধা হয় আৰু যদিহে আপোনালোকৰ ভাল লাগে তেনেহ'লে এটা স্ক্ৰীনশ্বট ল'ব আৰু আমাৰ স্ক্ৰীনত দিয়া হোৱাটছআপ নাম্বাৰলৈ মেছেজ প্ৰেৰণ কৰিব। লগতে পাব এটা ব্লাউজ পিচ আৰু ইয়াৰ মেখেলা। আন এটা কালাৰ মই আপোনালোকক পুনৰবাৰ দেখুৱাব লৈছোঁ একেযোৰ চাদৰে আৰু ইয়াৰ কালাৰটো হৈছে দেখাত কিছু এনেধৰণৰ, আপোনালোকে স্ক্ৰীনখনত দেখিছে। ওচৰৰ পৰা মই আপোনালোকক দেখুৱাই দিছোঁ, ইয়াৰ কালাৰটো হৈছে কিছু এনেধৰণৰ আৰু ইমানটো মান আপোনালোকক খুলিও দেখাইছোঁ। আৰু আমাৰ লক্ষ্মী ৱাৰ্ড্ৰবত যিহেতু কেছ অন ডেলিভাৰী এভেইলেবল আছে, তেনেহ'লে পলম নকৰি এটা স্ক্ৰীনশ্বট ল'ব আৰু আমাৰ স্ক্ৰীনত দিয়া হোৱাটছআপ নাম্বাৰলৈ আমাক মেছেজ প্ৰেৰণ কৰিব। আন এটা কালাৰ মই আপোনালোকক দেখুৱাম আৰু এই কালাৰটো এটা দেখাত কিছু এনেধৰণৰ, দেখিছে আপোনালোকে স্ক্ৰীনখনত, দেখাটো এটা উজ্জ্বল কালাৰ, ধুনীয়া কালাৰ, এনেদৰে আপোনালোকে স্ক্ৰীনখনত দেখা পাইছে। ওচৰৰ পৰা মই আপোনালোকক দেখুৱাই দিম যাতে কালাৰটো দেখাত আপোনালোকে সুবিধা হয়, ল'বলৈ সুবিধা হয়। যদি পচন্দ হয় এটা স্ক্ৰীনশ্বট ল'ব আৰু আমাৰ স্ক্ৰীনত দিয়া হোৱাটছআপ নাম্বাৰলৈ প্ৰেৰণ কৰিব। লগতে পাব এটা ব্লাউজ পিচ আৰু ইয়াৰ মেখেলা। অন্য এটা কালাৰ মই ইয়াৰ দেখুৱাম, এই কালাৰটো হৈছে এটা ধুনীয়া উজ্জ্বল কালাৰ, দেখাৰ লগে লগেই ভাল লাগি যাব আপোনালোকৰ। আৰু এই কালাৰটো হৈছে দেখাত কিছু এনেধৰণৰ আৰু এয়া আপোনালোকক মই এনেদৰে ইমানকৈ মেলি দেখাইছোঁ। যদিহে এটা পচন্দ হয় আপোনালোকৰ এটা স্ক্ৰীনশ্বট ল'ব আৰু আমাক হোৱাটছআপত মেছেজ প্ৰেৰণ কৰিব। আৰু লগতে পাব এটা ব্লাউজ পিচ আৰু ইয়াৰ মেখেলা আৰু ইয়াৰ মূল্য মাত্ৰ 400 টকা। তেনেহ'লে পলম নকৰি আজি আমাৰ লক্ষ্মী ৱাৰ্ড্ৰবৰ পৰা সংগ্ৰহ কৰিব। ইয়াৰ আন এটা কালাৰ মই আপোনালোকক দেখুৱাম স্ক্ৰীনখনত আৰু এই কালাৰটো উজ্জ্বল, আপোনালোকে স্ক্ৰীনখনত দেখা পাইছে আৰু ইয়াৰ মূল্য মাত্ৰ 400 টকা। গতিকে পলম নকৰি আমাৰ লক্ষ্মী ৱাৰ্ড্ৰবলৈ মেছেজ প্ৰেৰণ কৰিব আৰু আপোনাৰ মনৰ পচন্দৰ চাদৰযোৰ সংগ্ৰহ কৰিব।
আৰু লগতে পাব এটা ব্লাউজ পিচ আৰু ইয়াৰ মেখেলা ইয়াৰ অন্য এটা কালাৰ আপোনালোকক দেখুৱাম আৰু এই কালাৰটো হৈছে মোৰ প্ৰিয় সঁচাকৈ লগৰ লগে লগে কি এটা ধুনীয়া কালাৰ ইমান এটা ধুনীয়া কালাৰ দেখাৰ লগে লগে স্কিনখন আৰু জ্বলি উঠিছে যদি আপোনালোকে এনেধৰণৰ কালাৰ আপোনালোকে ল'ব বিচাৰে এটা স্ক্ৰীনশ্বট ল'ব মাথো আৰু আমাৰ স্ক্ৰীনতে হোৱাটছআপ নাম্বাৰলৈ মেছেজ প্ৰেৰণ কৰিব লগত পাব ইয়াৰ লগতে এটা ব্লাউজ আৰু ইয়াৰ মেখেলা তৃতীয়তে চাদৰ মেখেলা আন এটা আইটেম মই আপোনালোকক দেখুৱাম আৰু এই আইটেমটো হৈছে ডাইট নুনি আৰু আপোনালোকক দেখুৱাম প্ৰথমটো ডাইট নুনি চাদৰ আৰু ইয়াৰ চাদৰখন হৈছে কিছু এনেধৰণৰ আপোনালোকৰ স্ক্ৰীনখনত দেখিব পাইছে ইয়াৰ চাদৰখন কিছু এনেধৰণৰ মই আপোনালোকক মেলি দেখুৱাম আৰু ইয়াৰ মূল্য মাত্ৰ 2500 টকা আৰু ইয়াৰ চাদৰখন দেখাত কিছু এনেধৰণৰ আপোনালোকে স্ক্ৰীনখনত দেখিব পাইছে এইখন হৈছে ইয়াৰ চাদৰ আৰু এই চাদৰখন হৈছে দেখাত কিছু এনেধৰণৰ আৰু এইটো হৈছে চাদৰৰ পাৰি আপোনালোকে স্ক্ৰীনখনত দেখিছে এইটো হৈছে ইয়াৰ চাদৰৰ পাৰি মেখেলাখন আৰু ইয়াৰ ব্লাউজ পিচটো হৈছে টচ মুগা আপোনালোকৰ স্ক্ৰীনখনত দেখুৱাম এইখনেই হৈছে ইয়াৰ মেখেলা আপোনালোকে স্ক্ৰীনখনত দেখিছে ইয়াৰ ডিজাইনটো আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিছোঁ ডিজাইনটো হৈছে মেখেলাখনৰ কিছু এনেধৰণৰ আৰু এইটো হৈছে লগতে পাব এটা ব্লাউজ পিচ আৰু এইটো হৈছে ইয়াৰ ব্লাউজ পিচ আপোনালোকে স্ক্ৰীনখনত দেখিছে আৰু মই আপোনালোকক ভালদৰে দেখাবলৈ চেষ্টা কৰিছোঁ আৰু এইটো হ'ব ইয়াৰ ব্লাউজ পিচ যদিহে আপোনালোকৰ পচন্দ হয় আৰু আমাৰ পৰা সংগ্ৰহ কৰিব বিচাৰে তেনেহ'লে এটা স্ক্ৰীনশ্বট ল'ব আৰু আমাৰ স্ক্ৰীনত দিয়া হোৱাটছআপ নাম্বাৰলৈ এটা মেছেজ প্ৰেৰণ কৰিব ডাইট নুনিৰ অন্য এটা কালাৰ মই দেখুৱাম আৰু এই কালাৰটো হৈছে দেখাত কিছু এনেধৰণৰ আপোনালোকক মই দেখুৱাম এই কালাৰটো হৈছে দেখাত কিছু এনেধৰণৰ মেলি দেখুৱাইছোঁ যাতে কালাৰটো দেখাত আপোনালোকৰ সুবিধা হয় আৰু পচন্দ কৰিবলৈ সুবিধা হয় এই কালাৰটো হৈছে কিছু এনেধৰণৰ আৰু ইয়াতো গুণা কৰা আছে আপোনালোকে দেখিছে আৰু এইটো হৈছে চাদৰখনৰ সাইড পাৰি আৰু এইটো হৈছে চাদৰখনৰ সাইড পাৰি আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিব চেষ্টা কৰিম মই এইটো হৈছে ইয়াৰ সাইড পাৰি আৰু ইয়াৰ লেন্থটো হৈছে কিছু এনেধৰণৰ ইয়াৰ লেন্থটো হৈছে কিছু এনেধৰণৰ ইয়াৰ ডিজাইনটো হৈছে কিছু এনেধৰণৰ লগতে পাব এটা ব্লাউজ পিচ আৰু ইয়াৰ মেখেলা স্ক্ৰীনখনত দেখুৱাম এইখনেই হৈছে ইয়াৰ মেখেলা আপোনালোকে স্ক্ৰীনখনত দেখিছে ইয়াৰ ডিজাইনটো আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিছোঁ ডিজাইনটো হৈছে মেখেলাখনৰ কিছু এনেধৰণৰ আৰু এইটো হৈছে লগতে পাব এটা ব্লাউজ পিচ আৰু এইটো হৈছে ইয়াৰ ব্লাউজ পিচ আপোনালোকে স্ক্ৰীনখনত দেখিছে আৰু মই আপোনালোকক ভালদৰে দেখাবলৈ চেষ্টা কৰিছোঁ আৰু এইটো হ'ব ইয়াৰ ব্লাউজ পিচ যদিহে আপোনালোকৰ পচন্দ হয় আৰু আমাৰ পৰা সংগ্ৰহ কৰিব বিচাৰে তেনেহ'লে এটা স্ক্ৰীনশ্বট ল'ব আৰু আমাৰ স্ক্ৰীনত দিয়া হোৱাটছআপ নাম্বাৰলৈ এটা মেছেজ প্ৰেৰণ কৰিব ইয়াৰ আন এটা কালাৰ হৈছে কিছু এনেধৰণৰ আপোনালোকক মই দেখাই দিছোঁ কালাৰটো হৈছে কিছু এনেধৰণৰ আপোনালোকক দূৰৰ পৰা দেখাইছোঁ ওচৰৰ পৰা দেখাইছোঁ যাতে আপোনালোকৰ দেখাত সুবিধা হয় পিন্ধিলে আপোনালোকক কেনেকুৱা লাগিব পাৰে যাতে তাৰ এটা আপোনালোকে অনুমান কৰিব পাৰে আৰু লগতে এই চাদৰখনত কৰা আছে গুণা আৰু এইটো হৈছে চাদৰখনৰ সাইড পাৰি আপোনালোকে স্ক্ৰীনখন মই ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিম আৰু এইটো হৈছে চাদৰখনৰ সাইড পাৰি আৰু লগতে পাব এটা ব্লাউজ পিচ আৰু ইয়াৰ মেখেলা মেখেলাখন আৰু ইয়াৰ ব্লাউজ পিচটো হৈছে টচ মুগা আপোনালোকৰ স্ক্ৰীনখনত দেখুৱাম এইখনেই হৈছে ইয়াৰ মেখেলা আপোনালোকে স্ক্ৰীনখনত দেখিছে ইয়াৰ ডিজাইনটো আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিছোঁ ডিজাইনটো হৈছে মেখেলাখনৰ কিছু এনেধৰণৰ আৰু এইটো হৈছে লগতে পাব এটা ব্লাউজ পিচ আৰু এইটো হৈছে ইয়াৰ ব্লাউজ পিচ আপোনালোকে স্ক্ৰীনখনত দেখিছে আৰু মই আপোনালোকক ভালদৰে দেখাবলৈ চেষ্টা কৰিছোঁ আৰু এইটো হ'ব ইয়াৰ ব্লাউজ পিচ ইয়াৰ আন এটা কালাৰ ডাইট নুনি মই আপোনালোকক কালাৰ দেখুৱাম আৰু এই কালাৰটো হৈছে দেখাত কিছু এনেধৰণৰ আপোনালোকে স্ক্ৰীনখনত দেখিব পাইছে প্ৰথমে মই এনেদৰে দেখাইছোঁ আৰু তাৰপিছত মই আপোনালোকক খুলি দেখুৱাম আৰু এই কালাৰটো হৈছে কিছু এনেধৰণৰ ৰেড লৈ দেখাইছোঁ এই কালাৰটো হৈছে কিছু এনেধৰণৰ এটা লাইট কালাৰ ধুনীয়া কালাৰ আৰু লগতে ইয়াতো গুণা কৰা আছে আপোনালোকে দেখিব পাইছে আৰু এই চাদৰখনৰ লেন্থটো আপোনালোকক দেখুৱাই দিছোঁ চাদৰখনৰ লেন্থটো কিছু এনেধৰণৰ আৰু চাদৰখনৰ মাজৰ ডিজাইনটো কিছু এনেধৰণৰ আৰু লগতে পাব ইয়াৰ ব্লাউজ পিচ আৰু ইয়াৰ মেখেলা আৰু এই ডাইট নুনি চাদৰ কেইযোৰৰ মূল্য মাত্ৰ 2500 টকা তেনেহ'লে পলম নকৰি আমাৰ স্ক্ৰীনত দিয়া হোৱাটছআপ নাম্বাৰলৈ এটা মেছেজ প্ৰেৰণ কৰিব আৰু লগতে আমাৰ লক্ষ্মী ৱাৰ্ড্ৰবত কেছ অন ডেলিভাৰী এভেইলেবল পাব তেনেহ'লে চাওঁচোন আহক ইয়াৰ মেখেলাখননো কেনেধৰণৰ ইয়াৰ লগত মেখেলাখন হৈছে কিছু এনেধৰণৰ দেখাত আহল বহল আৰু ইয়াৰ ধুনীয়া ডিজাইন কৰা আছে আপোনালোকে দেখিছে স্ক্ৰীনখনৰ ইয়াৰ ডিজাইনটো হৈছে কিছু এনেধৰণৰ আৰু লগতে পাব ইয়াৰ এটা ব্লাউজ পিচ আৰু এইটো হৈছে ইয়াৰ ব্লাউজ পিচ আপোনালোকে স্ক্ৰীনখনত দেখা পাইছে আৰু এইটোৱেই হৈছে ইয়াৰ ব্লাউজ পিচ এতিয়া মই আপোনালোকক দেখুৱাব লৈছোঁ কেইযোৰমান হাতে বোৱা নুনি কটন চাদৰ মেখেলা আৰু ইয়াৰ মূল্য মাত্ৰ 1250 টকা তেনেহ'লে বলক দেৰি নকৰি মই আপোনালোকক দেখুৱাই ইয়াৰ কালাৰকেইটা কেনেধৰণৰ ইয়াৰ প্ৰথমখন চাদৰ মেখেলা হৈছে কিছু এনেধৰণৰ মই আপোনালোকক
দেখাব লৈছোঁ ইয়াৰ প্ৰথমখন চাদৰ হৈছে কিছু এনে ধৰণৰ আপোনালোকে দেখিব পাইছে স্ক্ৰীনখনত বগা চাদৰখন হৈছে বগা আৰু ইয়াত সৰু সৰু বুটা কৰা আছে আৰু ইয়াৰ বুটাটো হৈছে ৰঙা আপোনালোকে স্ক্ৰীনখনত দেখিব পাইছে চাদৰখন দেখাত হৈছে কিছু এনে ধৰণৰ আৰু ইয়াৰ মই লেন্থটো আপোনালোকক দেখুৱাম ইয়াৰ লেন্থটো হৈছে কিছু এনে ধৰণৰ ইমানটো ইয়াৰ লেন্থটো হৈছে ইমানটো আৰু এইখন হৈছে ইয়াৰ পাৰি আপোনালোকে স্ক্ৰীনখনত দেখাইছোঁ এইখন হৈছে ইয়াৰ পাৰি আৰু লগতে পাব এটা ব্লাউজ পিচ আৰু ইয়াৰ মেখেলা আপোনালোকক পুনৰবাৰ কৈছোঁ ইয়াৰ মূল্য মাত্ৰ 1250 টকা আৰু এইখন হৈছে ইয়াৰ মেখেলা আপোনালোকক স্ক্ৰীনখনত দেখাই দিছোঁ দেখাত মেখেলাখন কিছু আহল বহল আৰু এইখন মেখেলাই হৈছে চাদৰখনৰ মেখেলা আৰু লগতে পাব এটা ব্লাউজ পিচ আৰু এই ব্লাউজ পিচটো হৈছে কিছু এনে ধৰণৰ এইটোৱে হৈছে ইয়াৰ ব্লাউজ পিচ আপোনালোকক স্ক্ৰীনখনত ভালদৰে দেখাই দিব বিচাৰিম আৰু এইটো হৈছে ইয়াৰ চাদৰখনৰ লগত ব্লাউজ পিচ ইয়াৰ অন্য এটা কালাৰ মই আপোনালোকক দেখুৱাম নুনি কটনৰ আৰু এই কালাৰটো হৈছে কিছু এনে ধৰণৰ আপোনালোকে স্ক্ৰীনখনত দেখা পাইছে এইখন মই আপোনালোকক মেলি দেখুৱাম কালাৰটো কেনেকুৱা আৰু এই কালাৰটো দেখাত কেনেকুৱা হ'ব আপোনালোকে স্ক্ৰীনখনত দেখাত কেনেকুৱা লাগিব আৰু এই কালাৰটো হৈছে কিছু এনে ধৰণৰ আৰু ইয়াত সি গ্ৰীণৰ বুটা কৰা আছে বুটাটো হৈছে কিছু এনে ধৰণৰ আৰু এইটো হৈছে চাদৰখনৰ সাইড পাৰি মই ফ্ৰণ্টৰ পৰা আপোনালোকক দেখাব বিচাৰিম এইটো হৈছে ইয়াৰ সাইড পাৰি আৰু চাদৰখনৰ লেন্থটো হৈছে কিছু এনে ধৰণৰ যদিহে আপোনালোকৰ পচন্দ হয় এটা স্ক্ৰীনশ্বট ল'ব আৰু আমাৰ স্ক্ৰীনত দিয়া হোৱাটছআপ নম্বৰলৈ এটা মেছেজ কৰিব স্ক্ৰীনৰ এখন হৈছে ইয়াৰ মেখেলা আৰু লগতে পাব ইয়াৰ ব্লাউজ পিচটো হৈছে কিছু এনে ধৰণৰ এইটো হৈছে ইয়াৰ ব্লাউজ পিচ এই চাদৰ মেখেলাযোৰ হৈছে দেখাত কিছু এনে ধৰণৰ ইয়াৰ কালাৰটো আপোনালোকে দেখিছে স্ক্ৰীনখনত কালাৰটো হৈছে কিছু এনে ধৰণৰ আপোনালোকক মেলি দেখুৱাম আৰু স্ক্ৰীনখনত আপোনালোকে দেখিব পাইছে কালাৰটো কেনেকুৱা স্ক্ৰীনখনত কালাৰটো ফুটি গৈছে আৰু ইয়াতো সৰু বুটা কৰা আছে বগা চাদৰখনত সৰু বুটা কৰা আছে আপোনালোকে দেখিব পাইছে কালাৰটো কেনেকুৱা আৰু চাদৰখনৰ লেন্থটো হৈছে কিছু এনে ধৰণৰ আৰু এইটো হৈছে ইয়াৰ সাইড পাৰি আপোনালোকক দেখুৱাইছোঁ এইটো হৈছে ইয়াৰ সাইড পাৰি আৰু এই কিছু হৈছে আৰু লগতে পাব মেখেলা আৰু ইয়াৰ ব্লাউজ পিচ মেখেলাখন হৈছে কিছু এনে ধৰণৰ কালাৰটো আৰু ইয়াতো মেখেলাখনতো সৰু বুটা কৰা আছে আৰু লগতে পাব এটা ব্লাউজ পিচ আৰু এই ব্লাউজ পিচটো হৈছে কিছু এনে ধৰণৰ এতিয়া মই আপোনালোকক দেখুৱাব লৈছোঁ কেইযোৰমান হেণ্ডলুমৰ নুনি গাড়ীতে চাদৰ মেখেলা আৰু এই চাদৰ মেখেলাৰ কেইযোৰৰ মূল্য হৈছে 800 টকা আৰু ইয়াৰ প্ৰথম চাদৰ হৈছে কিছু এনে ধৰণৰ আপোনালোকক মই স্ক্ৰীনখনত দেখুৱাম ইয়াৰ প্ৰথমখন চাদৰ দেখাত কিছু এনে ধৰণৰ আপোনালোকক লৈ দেখুৱাইছোঁ এইযোৰ হৈছে প্ৰথমযোৰ নুনি গাড়ীতে চাদৰ মেখেলা আৰু ইয়াতো বুটা কৰা আছে আপোনালোকে দেখিব পাইছে আৰু এইখন হৈছে চাদৰখনৰ লেন্থ মেখেলাখন দেখিছে আপোনালোকে স্ক্ৰীনখনত আহল বহল আৰু ইয়াৰ ডিজাইনটো হৈছে কিছু এনে ধৰণৰ আৰু লগতে পাব এটা ব্লাউজ পিচ আৰু ইয়াৰ ব্লাউজ পিচটো হৈছে কিছু এনে ধৰণৰ হেভি ৱৰ্ক কৰা আৰু এইটো হৈছে ইয়াৰ ব্লাউজ পিচ আপোনালোকে স্ক্ৰীনখনত দেখিব পাইছে হেভি ৱৰ্ক কৰা আৰু এইটো হৈছে চাদৰখনৰ সাইড পাৰি আন কেইটামান কালাৰ মই আপোনালোকক দেখুৱাম আৰু এই কালাৰটো কেইটা হৈছে কিছু এনে ধৰণৰ আপোনালোকে স্ক্ৰীনখনত দেখা পাইছে আৰু এই কালাৰটো হৈছে কিছু এনে ধৰণৰ আৰু মই সম্পূৰ্ণকৈ নেদেখাওঁ এনেদৰে আপোনালোকক দেখাই যাম ইয়াৰ কালাৰকেইটা যদিহে আপোনালোকৰ পচন্দৰ হয় এটা স্ক্ৰীনশ্বট ল'ব আৰু আমাৰ স্ক্ৰীনত দিয়া হোৱাটছআপ নম্বৰলৈ এটা মেছেজ প্ৰেৰণ কৰিব লগতে পাব এটা ব্লাউজ পিচ আৰু ইয়াৰ মেখেলা আৰু ইয়াৰ অন্য এটা কালাৰ মই আপোনালোকক দেখুৱাইছোঁ এই কালাৰটো হৈছে কিছু এনে ধৰণৰ যিসকলে এনে ধৰণৰ কালাৰ পিন্ধিব বিচাৰে তেওঁলোকে এই কালাৰটো ল'ব পাৰে আৰু লগতে পাব এটা ব্লাউজ পিচ আৰু ইয়াৰ মেখেলা যিসকলে এনেকুৱা ধৰণৰ কালাৰ লৈ ভাল পায় বা এই কালাৰটোৰ চাদৰ মেখেলা পিন্ধি ভাল পায় তেওঁলোকে ল'ব পাৰে এখন চাদৰ মেখেলা আৰু ইয়াৰ মূল্য মাত্ৰ হৈছে 800 টকা আৰু লগতে আমাৰ লক্ষ্মী ৱাৰ্ড্ৰবত আটাইতকৈ ভাল লগা কথাটো হৈছে যিহেতু সেইটো হৈছে কেছ অন ডেলিভাৰী এভেইলেবল পাব হৈছে এই কালাৰটো হৈছে কিছু এনে ধৰণৰ ধুনীয়া কালাৰ লাইট কালাৰ পিন্ধি ভাল পাব যিসকলে এনেকুৱা ধৰণৰ কালাৰ পিন্ধি ভাল পায় বা এনেকুৱা ধৰণৰ কালাৰ চাদৰ মেখেলা লৈ ভাল পায় তেওঁলোকে ল'ব পাৰে লগতে পাব এটা ব্লাউজ পিচ আৰু ইয়াৰ মেখেলা আৰু ইয়াৰ অন্য কালাৰটো হৈছে এনে ধৰণৰ আৰু এই কালাৰটো আপোনালোকে স্ক্ৰীনখনত দেখিছে এই কালাৰটো হৈছে লাইট ধুনীয়া এটা কালাৰ
সম্পূৰ্ণ মিলি নেদেখাওঁ, যিহেতু মই প্ৰথমবাৰ চাদৰ মেখেলা মিলি দেখুৱালোঁ। এই কালাৰটো হৈছে কিছু এনেধৰণৰ। যদি আপোনালোকে ল'ব বিচাৰে এটা স্ক্ৰীনশ্বট ল'ব আৰু আমাৰ স্ক্ৰীনত দিয়া হোৱাটছআপ নম্বৰলৈ মেছেজ কৰি প্ৰেৰণ কৰিব। লগতে পাব এটা ব্লাউজ পিচ ইয়াৰ লগত আৰু ইয়াৰ মেখেলা। আৰু একেখন চাদৰে মই কালাৰ আন এটা দেখুৱাম। আৰু এই কালাৰটো হৈছে কিছু এনেধৰণৰ। যদি স্ক্ৰীনখনত দেখিছে, এই কালাৰটো হৈছে কিছু এনেধৰণৰ। মেলি দেখুৱাম আৰু ইয়াৰ লগতো একেই এটা ব্লাউজ পিচ পাব আৰু লগতে ইয়াৰ মেখেলা। লাষ্ট কালাৰ মই আপোনালোকক দেখুৱাম। আৰু এই কালাৰটো হৈছে কিছু এনেধৰণৰ। আপোনালোকে স্ক্ৰীনখনত দেখা পাইছে, কালাৰটো হৈছে কিছু এনেধৰণৰ। দেখিবলৈও এটা ধুনীয়া কালাৰ, সুন্দৰ কালাৰ। যদি আপোনালোকে ল'ব বিচাৰে স্ক্ৰীনত দিয়া হোৱাটছআপ নম্বৰলৈ মেছেজ প্ৰেৰণ কৰিব আৰু লগতে পাব এটা ব্লাউজ পিচ আৰু ইয়াৰ মেখেলা। যদিহে আমাৰ এই ভিডিঅ'টো চাই ভাল লাগিলে আৰু এনেকুৱা ধৰণৰ চাদৰ মেখেলাৰ ধুনীয়া ধুনীয়া ভিডিঅ' আপোনালোকে চাব বিচাৰে, তেনেহ'লে পলম নকৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কিন্তু আজিলৈ নমস্কাৰ।